हेलो दोस्तों वेलकम टू माई নিউ এনাদাৰ ব্লগছ। তো কলকাছিয়া পাৰ হৈ যাম, তাতে মানে ধুনীয়া এটা ঠাই আছে, পুৰা বতাহ বলি আছে, নেচাৰ পৰিৱেশৰ মাজত যাম। হে দোস্ত, আজি মই মোৰ গাঁওখন মানে গোটেই এৰিয়াখন ওপৰৰ পৰা দেখাম আৰু কিমান ধুনীয়া আৰু মানে কি দেখাম দিয়কচোন বাৰু, কিন্তু কলকাছিয়া ব্ৰিজৰ ওপৰত যাই কিনে দেখাম, তাতে মানে দেখাত মানে ভাল আৰু বেছি ধুনীয়া। চাওক মই এতিয়া গৈ আছোঁ, পুৰা ৰেডি। চাওক ইফালে চাৰিজন যাম পুৰা, চাওক পাছফালে চাৰিজন আছে, আকৌ সৰু সৰু। ভিডিঅ'টো চাই থাকক, মই গৈ আছোঁ এতিয়া। হে দোস্ত, কিবা কিবিকে আহি পালোঁ দিয়কচোন, কিন্তু ইয়াৰ পৰা গোটেই এৰিয়াখন চাই থাকক, আমাৰ গাঁৱৰ অঞ্চলৰ সেউজীয়া পৰিৱেশ। হে দোস্ত, এই নদীৰ ওপৰত এইখন দলঙতে আছোঁ দিয়ক মই, কিন্তু এটা কথা হ'ল মানে কি, মোৰ এই ভিডিঅ'টোত মানে দুটা স্পটিং আপোনালোকে দেখা পাইছে। চ' এই ভিডিঅ'টো একদিনত বনোৱা নাছিলোঁ। হে দোস্ত, মানে গান এটা বজাই দিছোঁ, ওপৰত যাওক আৰু চাই থাকক আমাৰ কলকাছিয়া টাউনখনৰ সেউজীয়া পৰিৱেশ। আৰু মোর হৃদয় রামধেনু হইয়া খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু নিউ ছাবস্ক্ৰাইব হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।